অসমীয়া টাকাৰ কথা আছে না যত বাগৰ হয় তাতে ৰাতি হয় বুলি না আমাৰ চকা পিছ চকাটো মানে পামচাৰ হৈ গ'ল মানে মই ওলাই মিলাই আহিলে চোৱা মোৰ লগৰটো একো চোলা তোলা পিন্ধাই নাই দাগ লগাই দিয়া কাম কৰিছা হঠাতে যাবলগীয়া হ'ল মেডিকেল চ' কিয়নো যাব লগা হ'ল সকলো কথাবোৰ কৈ আছো আৰু মই আহি পাই গ'লো লগৰটো ঘৰলৈ লগৰটোৰ ঘৰ একদম ট্ৰেইনালি কিনাৰতে আৰু ট্ৰেইনত যোনটো আপোনাৰ কাৰেণ্টেদি ট্ৰেইন যাব বুলি কৈছে নে সেইকেইটা কাম পুৰা চলি আছে আৰু এইফালে চব কাম চলি আছে ভিডিঅ' বস্তুটো কি জানে বনাই নাথাকিলে মানে অভ্যাসটো নাথাকে তাকে ভাবিছোঁ যি পাওঁ দেখাই যাম আৰু আপোনাৰ কি হৈছে চুগাৰ অঁ আচ্ছা একো নাই ভালে যাব এ প্লাছ হয় কিন্তু মানে কয় মানুহে দেই ব্লাড দিলে মানে 3বাৰ মান দিব লাগে বুলি হয় ভাল মই দি নাই কিন্তু ভয় ভয় লাগে মাথা ঘূৰাব একো নহয় মাথা ঘূৰাব নহয় কথা তেনেকৈ হ'ব আমি এতিয়া দেখাবলৈ গৈছোতো আকৌ তাৰপৰা মোক তুমি লৈ আনিব তাৰপিছত বেলেগলৈ গৈছো কিন্তু আনোতে মোক আনিবগৈ লাগিব আমাৰ এইফালে ট্ৰেইন ক্ৰচিংটো ইমানেই ভিৰ হয় নহয় ইয়াত ফ্লাইঅভাৰ হ'ব গৈ আছে আৰু বেছি দিন নাই আৰু গোটেইখিনি জোখমাখ হৈ গ'ল পাই গ'লো চকীটিঙি একদম ভিতৰে গৈ আছো বাহিৰৰ ফালে যাব নোৱাৰি পুৰা মানে ভিৰ আৰু এইফালে চক আমাৰ ডিব্ৰুগড়ত ওখ বিল্ডিং বনি আছে এইকেইটা চক মজা বাহিৰৰ ফিল্ড যেন লাগিছে নে আৰু আমি আহি পাই গ'লো থাৰ্মেল আৰু ডিব্ৰুগড় গোটেইখিনি কাৰেণ্টৰ যিমান কি যি কাম হয় চব ইয়াতে হৈ থাকে কাটিব কেনেকুৱা কষ্ট হয় পুৰা এখন মিলাই যাব লগা অকণমান ৰাখা দুখন গাড়ী খৰচ মা পাৰ্কিং লাগিব নহয় পাৰ্কিং নোহোৱাকৈ ৰখাব পাৰি নি জিংগা নালাগে আধা ঘণ্টামান বিচাৰি যে পাৰ্কিংটো পাই গ'লো আধা কিলোমিটাৰ 1 কিলোমিটাৰমান দূৰত মেডিকেলত পেচেণ্ট অনা ইমান সহজ কাম নহয় মানে বহুত ঘূৰিব লাগে এতিয়া কেইখন ঘূৰিলে এতিয়ালৈকে আমি 2খন ঘূৰিলোৱেই কিন্তু ৰিপৰ্টটো হোৱাই নাই কিমান ল'লে পাৰ্কিং ফিজ 20 টকা ল'লে 20 টকা লয় টিকেটখন আছে টিকেটখন থৈ দিয়া নলয় আৰু নেক্সট টাইমত হ'লে নলয় আৰু মানে আজি কাৰণে নলয় আৰু ফাইনেলি এন্ট্ৰি টু আসাম মেডিকেল কলেজ 1947 আমাৰ এষ্টাব্লিছ হৈছিলে তেতিয়াই 1947 হয় ইণ্ডিপেণ্ডেন্ট যেতিয়া হৈছে তেতিয়াই 1948 লাগিছে দুবাৰ কৈছো এমচি ভিৰ দেখাই দিয়ে ইয়াত নিবলৈ মই কৈছোঁ প্ৰায় 3-4 ঘণ্টামান ৰখি হৈ গ'ল কি আহিলে ৰিজাল্ট কি আহিলে ৰিজাল্টটো যেতিয়া সেই আকৌ ৰিপৰ্ট কৰিব দিছে এগালমান চুগাৰ বাঢ়ি আছে কৈছে নে পুৰা বাঢ়ি আছে মেডিকেল হওক হস্পিটেলৰ কাম ইমান ইজিলি নহয় মানে প্ৰায় 4-5 ঘণ্টামান বহি মোৰ বৰিঙে লাগি গৈছিলে চব হৈ গ'ল যি কি নহয় আপুনি ইয়াতে অলপ বহক আমি ৰিপৰ্টবোৰ কৰি আহোঁ দেই চব কামবোৰতো শেষেই হৈছিলে কিন্তু অসমীয়া টাকাৰ কথা আছে না য'ত বাগৰ হয় তাতে ৰাতি হয় বুলি চ' সেনেকৈ হৈ গ'ল গাড়ীখনৰ আৰু চক মেইন কথা সেইটো হ'ল মানে আমাৰ চকা পিছ চকাটো মানে পামচাৰ হৈ গ'ল মানে এতিয়া এইটো কাৰণে ৰখি থাকিবলগীয়া হৈছে ওচৰত মানে দোকানো নাই দাগ লগাই দিয়া কাম কৰিছা এয়া জীৱন চ' আজি ভিডিঅ'টো ইমান আছিলে কেনেকুৱা পালে আপোনালোকে জনাব যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিব পেজটো আৰু যদি ইউটিউবত ছাবস্ক্ৰাইব কৰি দিব চ' টাটা বাই বাই টাইমো বহুতখিনি হৈ গ'ল চব ভাগৰো লাগিছে আৰু এইফালে চক 5টা বাজিব হৈ গ'ল ইউনিক পাইছোঁ